হাই হেল্ল' নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তো সন্ধিয়া সময় হৈছে, তো এইফালে আমাৰ চাৰিওফালৰ পৰিৱেশটো চাওক, আৰু লগতে এইফালে পোৱালি এটা আহি আছে চাইকেল চলাই। তই হাতেদি চাইকেল চলাও নহয়, এবাৰ চলাই দেখুৱাই দে। পাৰিবি নাই? নোৱাৰ? বা অথনি দেখুৱাব নোৱাৰিলে। তো এইফালে আমাৰ এয়া ফুলজোপা। তো মই ৰাস্তাৰ ফালে ওলাই আহিলে ঘৰত চিঞৰি থাকে যে কাম কৰিবলৈ এটা এটা অৰ্ডাৰ দি থাকে। তো এতিয়া মই ঘৰত যাওঁ, কি অৰ্ডাৰ আছে মোৰ কামৰ। দেউতাই চিঞৰিবলৈ ল'লেই। দোকানত চাহ খাবলৈ বহিছোঁহে, অকণমান আৰামত বহি খাব নোৱাৰি। অঁ ড্ৰাইভাৰ চাহাব, কিবা লাগে? আমাৰ এয়া গাঁৱৰ ট্ৰেক্টৰ ড্ৰাইভাৰ, বহুত ভাল ড্ৰাইভাৰ দেই। অকণমান ভিডিঅ' কৰিছোঁ দেই তোকো, আজি ইউটিউবত ওলাই যাবি তয়ো। আৰু এইটো আমাৰ গাঁৱৰে দেই, আমাৰ গাঁৱৰে ল'ৰা হয়। ট্ৰেক্টৰ চলাই আহিছে। তো দোকানত আহি পানী বটল এটা ল'ব, তো এইটো কাৰণে আহিছে। এইফালে আমাৰ মামাও আছে ন, মামা এই মামকটো দেখুৱাই দিম। মই মিচিঙত কৈছোঁ দেই মামা, আইদো নে মামা? আইদো। ক'ৰ পৰা আহিলে? ফুৰিছোঁ, গাঁওখন অলপ ফুৰিছোঁ। ফুৰিব লাগে নাই জানো, জীৱনত কি আছে, ফুৰিব লাগে, হাঁহি ফূৰ্তিৰে থাকিব লাগে। এই জীয়াই থাকোঁতে আমাৰ কি আছে? হয় হয় হয়, চবৰ লগত ভালে থাকিব লাগে নহয় জানো। ছোৱালী ছোৱালী এইফালে ভাল লাগিছে ন? কি কি আনি দিছে? আপুনি একো ঠগিব নোৱাৰে, ভিডিঅ' কেমেৰা হৈ আছে। 20টা বিস্কুট আছে নাই? এইফালে আছে মেৰিগ'ল্ড আৰু ৰাস্কেট, পূৰা আছে। বস্তু কেইটামান দোকানৰ লোৱা হৈ গ'ল, বেছিকৈ লোৱা নহ'ল। তো বিস্কুট কেইটামান আৰু বিস্কুট লৈছিলোঁ, তো ইয়াতে অকণমান সজাই লৈছোঁ। ইয়াত থ'লে মানে কি হয়, নিগনিয়ে কাটি দিব পাৰে, সেইকাৰণে ভিতৰত সোমাই থৈ দিছোঁ। মই লক্ষী পূজা খাবলৈ আহিছোঁ। হৈছে নে নাই? এইটো হৈছে আমাৰ সুনীল দাৰ ঘৰ, সোনুদাৰ ঘৰ। এইটো হৈছে আমাৰ সুনীল দাহঁতৰ ঘৰ, আৰু ইয়াত মই লক্ষী পূজা খাবলৈ আহিছোঁ। আৰম্ভণিতে এইটো ফুলটো দেখুৱাই দিছোঁ, ইমান ধুনীয়াকৈ বনাইছে। দাদা কোনে বনাইছে এইটো? নবৈ বনাইছে। সৰু নবৈ? ইমান ধুনীয়া। ইয়াত কেইটা ফুল বনাইছে? এটা, আৰু এইফালে এটা, দুটা, আৰু এইফালে এটা আছে নেকি, এইফালে এইটো এটা। অঁ 3টা বনাইছে ফুলটো ন? কোনটো? এইটো এটা, 4টা। অঁ এইটো ফুলটো বনাবই লাগে নেকি খুৰী? অঁ মানে বছৰি বনাই ন খুৰী এইটো? আৰু ইয়াত কেনেকৈ কি সজাইছে চাওঁ। এইটো আমাৰ খুৰীহঁতৰ ঘৰৰ লক্ষী পূজা কেনেকৈ পাতিছে এয়া চাওক। ভিডিঅ'টো ইমান ভাল লাগিছে দেখিয়ে, ভিডিঅ'ত দেখুৱাই দিছোঁ আৰু সম্পূৰ্ণকৈ দেখুৱাই লৈছোঁ দেই। এইফালে আহিছে সৰু নবৌ, বিনা নবৌ না। ঐ এইফালে প্ৰসাদ খাবলৈ ৰৈ আছে নে চবে? হাত দাঙি দে, কোনে কোনে প্ৰসাদ খাবা? ঐ পোৱালি হাত দাং। প্ৰসাদৰ পাৰ্টি হয় দেই এইকেইটা। সৰু পোৱালিক লৈ আহক। আচল ভগৱানটো এইটোৱে হয় দেই, এইটো পোৱালিটোৱে হয়। বাবু বাবু হাই বান্ধে বা, হাই বুলি কৈ দে। এইফালে এইফালে হাই 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 হাই। নবৌয়ে আৰতি ঘূৰাই আছে এইফালে। তো এইটো হৈছে আৰতি, খালি হাতে লগাইছে দেই, পইচাটো কালি নাই, আৰতি হ'ব বুলি নাজানো যে, আজি বাকী কালি নগদ। তেলটো বেছি হৈ গ'ল। ৰঙা ফুল ভাল লাগিছে, লগাবলৈ দে নাই, একো নাই নহয়। এয়া চুমুৱে পঞ্চমৃ এজন এজন কৰি দি আছে। এয়া চুমুৱে মোক পঞ্চমৃ দি আছে, দিয়া চুমু। পঞ্চমৃ খাই ভাল লাগিছে দেই। এই পোৱালি দুটাই গিলাচত বাতি হোৱা পঞ্চমৃ দুটা খাই আছে, ইটোৱে ইটোক খুৱাই দিছে। এটাই মুখ মেলি ৰৈ আছে আৰু সি খুৱাই দিবলৈ লৈ। নবৌয়ে চাহ পানী লৈ আহিছে। প্ৰথম যাত্ৰা আজি মই চাহ নাখাওঁ, ডাইৰেক্ট প্ৰসাদ খাম দেই, গাখীৰ চাহ নাখাওঁ। এইফালে প্ৰসাদ আনিবলৈ, প্ৰসাদ খাবলৈ এতিয়া ৰেডি।
মোৰ ভাগত আহি পাইছে এয়া প্ৰসাদ নবৈ আনি দিলে আৰু মই প্ৰসাদ খাবলৈ আৰম্ভ কৰোঁ এতিয়া প্ৰথমতে কোনটো আৰম্ভ কৰোঁ ফুটটো লগাই লওঁ ফুট লগাব লাগে ৰঙা ফুটটো লগালোঁ প্ৰসাদৰ ফুটটো লগাই লৈছোঁ ডাঙৰ মানুহে কৈছে যেতিয়া শুনিব লাগিব না আজিৰ ভিডিঅ'টো দাদাৰ ঘৰৰ পৰাই সমাপ্ত কৰিছোঁ ন যদি আপোনালোকক ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কি কৰিব লাগে কৈ দিয়ক না এবাৰ লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আপোনালোকে শুনি পালে নহয় এফালে নবৌ আছে নবৌ অ' নবৌ খোৱাৰ ধান্দাত মানে মুখ মেলে এফালে মুখ ঘূৰা নাই অঁ হয় নেকি কেমেৰাত সৰু দাদা কিবা এটা কৈ দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক এটা